দাদা এইবিলাক কি উলিয়াইছে? দাদা এই আপোনাৰ এইবিলাক পিঠা উলিয়াইছো বিহু উপলক্ষে। যিহেতু মাঘ বিহু পিঠা উলিয়াইছো। আমাৰ ঘৰৰ মানে একদম ফ্ৰেছ মায়ে বনাই দিছে। মোৰ মৰমৰ মায়ে মানে বনাইছে পিঠা। তো পিঠা তাকে অলপ মানে ৰাইজক খুৱাম বুলি বেচিবলৈ লৈ আনিলোঁ। এইটো হৈছে পিঠা পেকেট আপোনাৰ 60 টকাকৈ। এইটো লাড়ু আপোনাৰ লাড়ু চব লাড়ু 60 টকা পেকেট। আৰু এইটো সান্দহৰ গুড়া পেকেট 100 টকাকৈ। আৰু লগতে এইটো দৈটো মানে আমাৰ একদম নিজৰ ঘৰৰ ফ্ৰেছ দৈ আমি নিজে বনাইছোঁ। বনাই মানে আপোনাৰ কণ্টেইনাৰ আনি নিজে পেকিং কৰি মানে বিকিব কাৰণে লিটাৰ আপোনাৰ 150 টকাকৈ ল'ব পাৰিব। যদি মোৰ ভিডিঅ' চাই পেলাই আহে অলপ কমত দিম আৰু। তো আৰু এই গোটেই সামগ্ৰীখিনি আৰু আছে এক্সট্ৰা পিঠা লাড়ু আৰু বহুত আছে এক্সট্ৰাকৈ থৈছোঁ। এইখিনি জাষ্ট মানে ডিছপ্লেৰ কাৰণে ৰাখিছোঁ। কিন্তু যদি আপোনাক বেছিকৈ লাগে অৰ্ডাৰ লাগে দিয়ে তেতিয়াহ'লে বেছিকৈ ল'ব পাৰিব। আমি কাইলৈ গুৱাহাটী লৈ গৈ আছোঁ। তো কাইলৈ আমি ৰাতিপুৱা মৰ্ণিং 4:30ত আমি ইয়াৰ পৰা ওলাম গুৱাহাটীত যাম। গুৱাহাটী আপোনাৰ যিটো ফেঞ্চি বজাৰ ৰোড কটন কলেজৰ ফ্ৰণ্টত মানে যিটো আপোনাৰ এইটো নেহেৰু পাৰ্কখন যিখন আছে তাৰ ওচৰত গৈ আমি মানে পিঠা পনা লাড়ু দৈ এই গোটেইবিলাক মানে বিকিম কালি। তো যদি আপোনালোক গুৱাহাটীবাসীয়ে যদি মোৰ ভিডিঅ' চাই পেলাই আহি যায় ন তো তেওঁলোকক মই ডিছকাউণ্ট দিম। বিহু বুলিবলৈ আৰু এজন অসমীয়া ল'ৰা হিচাপেতো মই ভাবিছোঁ আৰু তেনেকৈ। তো নিজে মানে ভাবিলোঁ এনেকৈ এটা সৰুকৈ আৰম্ভ কৰোঁ বুলিবলৈ। তো বিহু উপলক্ষে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈ। তো আপোনালোকে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব মোৰ ভিডিঅ'বোৰ। আৰু যিহেতু জানে ন গাইজ দুখীয়া ঘৰৰ ল'ৰা এনেকেই মানে কৰিম বুলি আগবাঢ়িছোঁ। ছাপোৰ্ট কৰিব হেল্প কৰিব। তো ইমানে ক'লোঁ আৰু আজিৰ কাৰণে। বাই বাই গাইজ।